এভৰিৱান ভালনে সকলোৰে আজি ভিডিঅ'টিত মই দেখুৱাম মই জুৱেলাৰী বনাওঁতে কি বস্তু ইউজ কৰোঁ আৰু কি বস্তু এটা জুৱেলাৰী বনাওঁতে লগা হয় সেইটোৰ ওপৰতে আজি ভিডিঅ'টি লৈ আহিছোঁ কাৰণ মোক কিছুমানে কমেণ্ট বক্সত কমেণ্ট কৰিছিলে যে তুমি জুৱেলাৰী বনাওঁতে কি বস্তু ইউজ কৰা আৰু মই এটা ভিডিঅ' তাৰ ওপৰত এটা ভিডিঅ' দিম বুলি কৈছিলোঁ আৰু আজি সেই ভিডিঅ'টোৱে লৈ আহিছোঁ আশা কৰোঁ চাই ভাল পাব আৰু যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে মোৰ ইউটিউব চেনেলটি প্লিজ সাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো দবাই দিব এতিয়া মোক এটা বিহু গ্ৰুপৰ কাৰণে ফুলবিৰি এনেকুৱা আৰু জুমবিৰি এনেকুৱাকে বনাব কৈছিল আৰু এয়া ইয়াৰিং এনেকৈ বনাই থৈ দিছোঁ মই এইকেইটা বিহু গ্ৰুপ এটাৰ অৰ্ডাৰ আহিছিল আৰু এনেকুৱা ঢোলবিৰি জোনবিৰি কেনেকৈ বনাই মই ভিডিঅ' দি থৈ দিছোঁ আপোনালোকে চাই ল'ব আৰু এনেকুৱাকৈ যদি আপোনালোককো লাগে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম পেজ হেপিলি হেণ্ডমেড 1 পেজত গৈ ফ'ল' কৰি মেছেজ কৰি দিব এতিয়া আহক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ প্ৰথমতে লগা বস্তুটো হৈছে এইটো মল্ডেড ক্লে এইটোতো লাগিবই ক্লেৰ যদি জুৱেলাৰী বনায় আৰু এনেকুৱা 10টা পেকেট থাকিব দুইটাৰে এই দুটা মিক্স কৰি বনাব লাগে এনেকুৱা এটা বেয়া পাউডাৰ লাগিব তাৰপিছতে প্লাছ এখন লাগিব এই গ্লুটো নহ'লেও হয় তথাপিও লৈছোঁ তাৰপিছতে আউটলাইনাৰ লাগিব এয়া গোল্ডেন কালাৰ লাগিব ডাঠ পেপাৰ আৰু এয়া গ্লাছ কালাৰ অসমীয়া জুৱেলাৰী বনালে এয়া গ্লাছ কালাৰটো লাগিবই তেতিয়া বেছি ধুনীয়া লাগে চাইনটো বেছি ধুনীয়াকৈ উঠে এই গ্লাছ কালাৰটোত ইয়াতে 5-6টা মান বেলেগ কালাৰ পাই যাব আৰু এনেকুৱা গোল্ডেন মণি লাগিব আই পিন লাগিব আৰু এনেকুৱা সৰু মণি গুঠিবৰ কাৰণে ৰঙা সৰু মণি লাগিব যিটো কালাৰৰে বনাই সব কালাৰৰে মণি পাই যায় এইটো আই পিন লাগিব তাৰপাছতে এয়া হ'ল এইটো কি আছিলে নামটো আৰু এনেকুৱা সৰু ঘুংৰু বিটছবিলাক লাগিব আৰু মণি গুঠিবৰ কাৰণে এয়া তার প্লাষ্টিক তার লৈছোঁ আৰু এইবোৰ কিছুমান জুৱেলাৰীৰে এইবোৰ কৰিও ডিজাইন দি বনাব পাৰিম আৰু এয়া জাম্পিং তাৰপাছতে এয়া গোল্ডেন চেইন এইবোৰে আৰু গোটেইখিনি জুৱেলাৰী মেকিঙত গোটেইখিনি এইবোৰ পাই যাব আৰু এইবোৰ ইয়াৰিংছ হোল্ডাৰ এইবোৰ এইবোৰো লাগিব ইয়াৰিং বনালে যদি হেংগিং বনাই তেতিয়া আৰু এয়া টাৰ্চেল আৰু ইয়াৰিঙৰ বেক হুকটো এইটো প্লাষ্টিকটো লাগিব আৰু এয়া চিলভাৰৰ অলপমান আছে আকৌ চিলভাৰ জুৱেলাৰী বনালে এইবোৰ চিলভাৰবোৰ ইউজ কৰোঁ আৰু এয়া বেক ষ্টাড তাৰপাছতে এইটো বাৰ্নিছো ইউজ কৰিব পাৰে দেই এইটো ভাল হয় বেকত মোৰ চব জুৱেলাৰী বনোৱা ৰেজিন আৰ্ট কৰা চব এইবোৰ বস্তুৱে আছে এয়া তলত এইবোৰ জুৱেলাৰী বনোৱা এইবোৰ কিছুমান দলি সূতা এইবোৰেৰেও জুৱেলাৰী বনাব পাৰি আৰু এইবোৰ হ'ল ৰেজিনৰ এয়াও ৰেজিন এইখন চব মোৰ জুৱেলাৰীৰে বস্তু বেছিভাগ ভিডিঅ'টি যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই